চকুৰে চকটা কি হৈছে মাংস গাইছ এজন মানে মই মাতি আনিছিলো এতিয়া ক'ত গুচি গ'লগে ঘপকে আৰু এইফালে আমাৰ হেল্ল' গাইছ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ আৰু মাঘৰ বিহু বহুত বহুত শুভেচ্ছা থাকিল আপোনালোকলৈ আৰু এতিয়া মই গোলাঘাটৰ পৰা আহি পাইছোঁ মানে কিবা কাম এটাত যাবলগীয়া হ'ল গোলাঘাটলৈ আৰু গোলাঘাটৰ পৰা আহি পাইছোঁহি এইফালে আমাৰ গাৰ্গী বহি আছে গাৰ্গী এতিয়া আমি যা যোগাৰ কৰাই নাই মানে আমি মেজি বনাব লাগে একদম ফটাফট মেজি এটা বনাব লাগে আৰু মুক্তিনো ক'ত গ'লগৈ জানো ইজনী ভেচেলিজনী মুক্তি আহক ৰ'ব এতিয়া আমি বনাম মেজি দেই গাইছ এয়া আমাৰ আহিছে মুক্তি ভকলি মাত চাত পুৰা ভাগি গ'ল অঁ বিহুৰ শুভেচ্ছা দি দিয়া আকৌ ৰাইজক সকলোলে বিহুৰ শুভেচ্ছা থাকিল অঁ ৰাইজৰ মানে কি ক'ম আৰু ৰাইজৰ মানে যিখিনি যাৰ মানে যি মনৰ ইচ্ছা আছে একদম কিবা কিবি যেন সকলোৱে যেন ভগৱানে যেন তেওঁলোকক যে সুস্থকৈ ৰাখক আৰু হাঁহি ফূৰ্তিৰে ৰাখক সুখ দিয়ক বহুত বহুত সুখ দিয়ক আৰু যি মনৰ ইচ্ছা আছে যেন সকলো যেন ঈশ্বৰে যেন পূৰণ কৰে তাৰে কামনা কৰিলোঁ চব টুকুৰা টুকুৰি কৰি দিলোঁ আৰু মুক্তিও একদম টুকুৰা টুকুৰি কৰি দিলে একদম পা হেভি মুক্তিও হেভি আৰু দেখিছে নাই আজি দেখিছে ময়ো কম হেভি নহয় দেখিছে নাই কিমান কাটি দিলোঁ আৰু সিদিনাখন মানে কাটিছিলোঁ যেন গছজোপা এৰি যোৱা চাওক আৰু সেই ডালটো দিছে কেনেকৈ ফাট খাই গৈছে তাত মানে এটা চকু আছে সেইটো চকু নে কি বুলি কয় যে সেই চকুটো সাহসতহে মই কাটিছোঁ মানে আৰু মুক্তিও তলৰ পৰা সাহস দি আছে মানে মোক কাটা একো নহয় সেই সাহসতহে মই কাটিলোঁ নহ'বা মানে বহুত ৰিক্স মানে ঘপককৈ যদি ডালটো ভাগি পৰি যায় মানে কি হ'ব কঁকালে চকালে ভাগি আৰু চেচেই হ'ব সেইকাৰণে হেৰি কৰিলোঁ আৰু ইয়াতো ডাল কেইটামান কাটি থৈ দিছিলোঁ এতিয়া এই ডালকেইটাও গোটাই ধুনীয়াকৈ সৰু সুৰাকৈ আৰু মেজি এটা বনাওঁগৈ আৰু ন হ'লেই হ'ল আৰু ইয়াতো এই কেইডালমান আৰু দুটামান গোটাই থৈছিলোঁ মায়ে আহি লৈ গ'লি মানে মায়ে অকণমানিকৈ বনাই আছে মানে কি কৰিছে তেওঁ জানে আৰু বাকী আৰু আমি এতিয়া সৰু সুৰাকৈ বনাওঁগৈ আৰু ব'লক কি কৰে ৰাইজ ব'লক এতিয়া আমি ধুনীয়াকৈ সৰু সুৰাকৈ মেজি এটা বনাওঁগৈ এয়া মুক্তিয়ে নিছে আৰু এতিয়া ময়ো কঢ়িয়াবলৈ ষ্টাৰ্ট কৰি লওঁ আৰু সেই মেজিটো বনামগৈ বতাহতৰ ঘৰত আৰু ব'লক এতিয়া খৰিকেইডাল লৈ যাওঁ গাইছ দাদাই খান্দি আছে চৌকা খান্দি আছে মানে মেজিৰ কাৰণে আৰু খৰিয়া গোটাই দিলোঁ মই আৰু দেই কেমেৰা থবিয়া ভকলি কেমেৰা থ ৰাইজ এতিয়া খৰিকেইডাল পিছফালৰ পৰা দেখা আগফালৰ পৰা দেখা আগফালৰ পৰা দেখা আছোঁ বনাইছোঁ আৰু টিকলা মিকলাকৈ বনাবলৈ সাজু এয়া জুই ধৰি দিলে আৰু গাইছ আৰু এইফালে আমাৰ অনন্যা কি কৰি আছে আজি আৰু এইফালে আমাৰ দেৱাশিষ ভাগৱতী বিহুৰ শুভেচ্ছা থাকিল ব্ৰ কিবা ক'বা নেকি আজি বিহু মিঠাই দিলে ন ঢেৰ দেখোন দেখাই নাই মই অকণমানহে দেখিছোঁ হে আৰু এইফালে আমাৰ অঞ্চুমান পেটুৱা খাই আছে আৰু এইফালে নবৌহঁতে হাঁহ গুচাই আছে গাইছ এয়া দেখিব পাইছে আপোনালোকে হাঁহ গুচাই আছে আৰু আমাৰ এজন মানে মই মাতি আনিছিলোঁ এতিয়া ক'ত গুচি গ'লগৈ ঘপককৈ আছোঁ বৰ্ণ অঁ অতিথিজন মানে হেৰাই গৈছে গাইছ মানে কি হ'ল জানো এতিয়া বেয়াই পাইছে নে কি অতিথিজনে মানে আমাৰ মানে হেৰাই গৈছে ঘপককৈ হেৰাই থাকিলে মানে হে আমাৰ এছ পি এতিয়া চাহ খাই আছে আৰু গাইছ মোৰ চাহ অকণ খাই লৈছোঁ ভালকৈ দেখুওৱা খাবলৈ মন আছে কাক অঁ তোমাক দেখুৱাইছোঁ ন আমাৰ মুক্তিয়ে কাটিছে মাংস গাইছ মই মানে কাটিবলৈ ভয় লাগে মানে পিঠটোৰ কাৰণে কাটিবলৈ ভয় লাগে কিন্তু আমাৰ মুক্তি মানে বহুত সাহস আৰু টেলেণ্ট দেখিছে নহয় এইবিলাক এনেকুৱা মাইকী বিয়া পাতিব লাগে সদায় হয় নাই ৰাইজ দেখিছে নহয় চব কৰিব জানে এইবিলাক আমাৰ টেনশ্যন নাই হাঁহ কুকুৰা আনি দিহে দিয়া আৰু
কাটি কাটি খুৱাই দিব বনাই কৰি এই চোৱা মাংসটো জুখি জুখি লোৱা স্কেলে পাতে চুপ ৰহ জাদা পেক পেক মত কৰক মাংসটো জুখি জুখি লোৱা নহবা কম হ'লে দুটা এইটো চা এইটো এটা কি কওঁ কি নকওঁ লাগিছে এইটো ৰগী গাইছ মুক্তি মানে এটা হাঁহ কাটি একদম চাফা কৰি দিলে আকৌ এতিয়া নেক্সটটো হাঁহত লাগি গৈছে একদম মুক্তি আৰু এইফালে ৰকীয়ে মানে মোকো এডোখৰ দে না কৈ আছে মানে কিন্তু তাক দিয়া নহ'ব আৰু এতিয়া নেক্সটটো হাঁহ আমাৰ মুক্তি মানে কিমান ফটাফট কাটিব পাৰে চাওঁ তাকে অঁ লাগি যোৱা 1 2 3 ৰেডি গ' গুৱে হৈ আছে অঁ সেইটোৱে ঐ এতিয়া গাইছ এয়া মানে আমাৰ দাদা একদম চুঙা কাটিবলৈ গৈ আছোঁ আমাৰ মানে দিনতে কটা নহ'লে মানে আমি পাহৰি থাকিলোঁ আৰু মই মানে যিহেতু গোলাঘাট গৈছিলোঁ গোলাঘাট যোৱাৰ কাৰণে মই পাহৰি থাকিলোঁ এইবিলাক চুঙা টুঙা ৰেডি কৰিবলৈ আৰু আহি মেলি দেখিছেই নহয় আপোনালোকে ডাইৰেক্ট মই মেজিহে মানে যোগাৰ কৰিলোঁ আৰু এতিয়া আমি ৰাতিখন চুঙা কাটিবলৈ আহিছোঁ বাঁহনিলে বাঁহ এটা কাটিলে আমি চুঙা মানে ব্যৱস্থা কৰিব লাগিব চুঙাত ভৰাই খাম আজি মানে মাংস আমি গাইছ তাকে ইমান ডাঙৰ বাঁহ গ'ল কাট কোনোবা এটা কাট আৰু মাছ ফ্ৰাই কৰি থকা আছে বৰ্তমান মাছ ফ্ৰাই কৰি আছে আৰু বৰমাই এইফালে মানে কাটি কৰি দিছে অলপ নবক হেল্প কৰি দিছে এই আৰু বৰমাই কিবা এই কোমোৰা এইবিলাক কোমোৰা হয় ন কোমোৰা নে লাও হা কোমোৰা হাঁহৰ লগত মানে বেষ্ট কোমোৰা ন কোমোৰাটো ভাল লাগে হাঁহৰ লগত মানে চ' আজি কোমোৰা দি বনাব মজাকৈ আৰু খাব লাগিব গাইছ চাটনিৰ কাৰণে যা যোগাৰ হৈছে বাই ঠিক কৰি আছে দেই এইফালে দাদাহঁত আৰু কিবা এটা টেষ্ট কৰিবলৈ আহিছে তাৰপিছত মানে মোৰ বিশেষ মানে বৰ গাটো ভাল নহয় চ' আৰু মাতটো এনেকুৱা ভৰি ওলাইছে তাৰপিছত আৰু এইফালে দেখুৱাই আছোঁ মায়ে মাংস বনাই আছে কোমোৰাৰ লগত কোমোৰা আলু এইফালে পানী গৰম কৰি থকা হৈছে ভাত বহাব মাছ হৈ আছে বোলে ক'ৰবাত থৈছেগৈ দেহাই উৎপাত কৰি আছে এইফালে ৰুকনিত পুৰা গাজৰ ৰুকি থকা আছে আৰু তোমালোকৰ কি হৈছে আৰু এইফালে পুৰা মস্ত জলকীয়া ভাজি বনাই আছোঁ পুৰা জ্বলা আৰু কেনেকুৱা লাগিছে টেষ্টটো ক'বা তোমাক সোধাই নাছিলোঁ ভাল আছে নাই মজা অঁ এইফালে আমাৰ গাৰ্গী সুন্দৰী কি ক'বা একো নোকোৱা এইফালে আৰু মায়ে বাঢ়ি আছে মাংস কচ মাছ নুঠাই ইমান ধোপা এয়া আৰু তাৰপিছত আৰু বহিছোঁ খাই ল'ম এওঁলোক বহিছে বাতি টনাটনি হৈছে ইমান স্পীডত মই কেমেৰাটো নঘূৰাও মাছ নাখাওঁ কৈছে মাছ এফালে চলিয়াই দি তুমি কথা কওঁতে ভিডিঅ'টো ব্লাৰে হৈ গ'ল মাছ নাখাওঁ মানে ব্লাৰ হৈ গ'ল গাইছ মেজি জ্বলাবলৈ আহিছোঁ মেজিৰ ওচৰত এয়া আমাৰ দাদা ৰৈ আছে আমাৰ গাটো ধুব কৈছে গাটো ধুই জ্বলাবলৈ মই বোলে ইমান ঠাণ্ডাখনত নাই জ্বলা নবৈ বোলে গা ধুই দিলে এতিয়া নবৈ বোলে গা জ্বলাব আৰু দেই গাইছ এইটোৱে আমাৰ থুলমূলীয়া মেজি আহক তেতিয়া আমি জুই লগাই দিওঁ মানে জ্বলাওঁ মেজিটো এফালে ৰকি আছে ৰকি চকুকেইটা চক তাৰ পূৰা য়েলো হৈ গৈছোঁ ৰকি পুচুকি এই কি নবৈ জুই লগাই দিলে নবৈ একদম চাওঁ চিনেমেটিক শ্বট এটা লৈ লওঁ এইফালে আছে আমাৰ অঞ্চমান পেটুৱা ঠাণ্ডা নাই লগা তই উঠি আহিছ নে ইমান ঠাণ্ডাখনত হে কেমেৰাটো কেনে অটো ফ'কাছ হৈ গৈছে বাঁহকেইডাল জ্বলালে নাই ধৰিব এই টেনশ্যনে নল'ব মেজি হয় মেজি কামাল বেলেগ মেজি মহিমা অপাৰ বুলি কৈছে মস্তিকে জ্বলি গ'ল হেভি ফায়াৰ
মায়ে মানে কিমান ডাঙৰ এটা মেজি বনাই থৈছে চাব দেই। জ্বলাবলৈ লৈছে এতিয়া। গা পা ধুই ল'লে, গা পা ধুই আজৰি আৰু সেয়া চাওক মেজি জ্বলাই দিলে। ঠিক আছে। ধন ধন উঠি আহা বল 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 ঠাণ্ডা লাগিছে দেখিলে নহয় গেছ কিমান ডাঙৰ মেজি। এইটো মায়ে মাৰ কাৰণে বনাইছে মানে দেই। আহিছে এতিয়া গা পা ধুই গৈ এয়া মানে হেৰি দিবলৈ মান এটা দিবলৈ আৰু কিবা মেজি তলত দিব লাগে বোলে। অঁ অকণ য'তকৈ ক'বা কথা এইবিলাক। অ' হৰি অঁ দিয়া কৃষ্ণ। অঁ তেনেকৈ দিয়ে নে? কি হৈছে আকৌ ভিতৰত আকৌ এবাৰ কৈ দিয়া কেইটকা দিলা কি হ'ল আমাৰ